আপোনাৰ ল্যাপটপ বা কম্পিউটাৰত লোকেল ড্ৰাইভত অচিনাকি কিবা ফাইলছ দেখা পোৱা গৈছে নেকি? যদি দেখা পোৱা গৈছে তেতিয়াহ'লে আপোনাৰ ল্যাপটপ বা কম্পিউটাৰ হেক হোৱাৰ সম্ভাৱনা আহিছে। ইয়াৰ ওপৰত আজি আলোচনা কৰিম। স্বাগতম এঞ্জেল কম্পিউটাৰলৈ। যদি আপোনাৰ কম্পিউটাৰত তেনেধৰণৰ আননোন কিবা টেক্সট ফাইল বা এনক্ৰিপ্টেড ফাইল, ৰিডমি ফাইল এনেকুৱা ধৰণৰ ফাইল যদি পোৱা গৈছে তেতিয়াহ'লে তাত কোনো ধৰণৰ ক্লিক নকৰিব। নহ'লে আপোনাৰ ল্যাপটপটো হেক হোৱাৰ চান্স আছে। ইয়াৰ কাৰণে কিছুমান মই সাৱধানতা লৈ আহিছোঁ। কেনেকুৱা ষ্টেপ ল'লে আপোনাৰ ল্যাপটপ বা কম্পিউটাৰটো হেক নহ'ব পাৰে। হাউ টু ৰিকভাৰ ফাইলছ .html। তাৰপিছত এনেকুৱা ধৰণৰ ফাইল দেখা পোৱা যায়, ৰিকভাৰ ইয়ৰ ডাটা, ডিক্ৰিপ্টেড ইয়ৰ ডাটা, এনেকুৱা ধৰণৰ যদি আপোনাৰ ফাইল দেখা পাইছে তাত ক্লিক নকৰিব। তেনেকুৱা ফাইল দেখাৰ লগে লগে আপোনাৰ ওচৰত থকা কোনোবা টেকনিচিয়ান বা স্পেচিয়েলিষ্টক জনাওক যে এনেকুৱা ধৰণৰ ফাইল দেখা পোৱা গৈছে, ইয়াৰ সলিউশ্যন কি হ'ব পাৰে। আৰু মই ইয়াৰ ওপৰত কেইটামান সলিউশ্যন ৰেডি কৰি ৰাখিছোঁ। 1 নম্বৰতে, এনেকুৱা ধৰণৰ ফাইল যদি আপোনাৰ কম্পিউটাৰত দেখা পোৱা গৈছে তেতিয়াহ'লে লগে লগে আপোনাৰ ইণ্টাৰনেট কেবল বা ৱাইফাই ডিছকানেক্ট কৰক কম্পিউটাৰৰ পৰা। তেতিয়াহ'লে আপোনাৰ ফাইল এনক্ৰিপ্টেড বা হেক হোৱা চান্সটো কমিব। তাৰমানে হেকাৰৰ পৰা আপোনাৰ কম্পিউটাৰটো ডিছকানেক্ট হৈ পৰিব। এই যিমানবোৰ ফাইল দেখা পাব আননোন ফাইল, এই গোটেইবিলাক ৰেমৱেৰ ফাইল বুলি কোৱা হয়। আৰু যদি আপোনাৰ ল্যাপটপত এণ্টিভাইৰাছ থাকে তেনেধৰণৰ ফাইল এণ্টিভাইৰাছটোৱে অট'মেটিকেলি কোৱাৰেণ্টাইন কৰি দিয়ে। আপোনাৰ ল্যাপটপ বা কম্পিউটাৰত এণ্টিভাইৰাছ থকাটো যথেষ্ট প্ৰয়োজনীয়। যদি আপোনাৰ এণ্টিভাইৰাছ নাথাকে আপোনাৰ কম্পিউটাৰত তেতিয়াহ'লে এনেকুৱা ফাইল দেখা পোৱা যায়। এনেধৰণৰ এটেক কোন কোন শ্ৰেণীৰ মানুহক বেছিকৈ কৰে হেকাৰসকলে? 1 নম্বৰতে, আমাৰ যিবিলাক ভাই বন্ধু ৱেডিং ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী আদি ইত্যাদি কাম কৰে, তেখেতসকলক 1 নম্বৰতে এনেকুৱা ধৰণৰ হেকাৰে এটেক কৰে। কাৰণ তেখেতসকলৰ মেচিনত মেক্সিমাম ক্ৰেক ছফ্টৱেৰ ইউজ কৰে। আৰু ক্ৰেক ছফ্টৱেৰবিলাক চলিবলৈ হ'লে যদি মই এণ্টিভাইৰাছ লগাই দিওঁ তেতিয়াহ'লে ক্ৰেক ছফ্টৱেৰবিলাক ইনষ্টল নহয়। সেই গতিকে ৱেডিং ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী কৰা মানুহসকলক হেক কৰিবৰ কাৰণে অতি সহজ হৈ থাকে হেকাৰৰ কাৰণে। বিশেষকৈ তেখেতসকলে এণ্টিভাইৰাছ ইউজ নকৰে। মোৰ ছাজেশ্যন যে তেখেতসকলে অৰিজিনেল এডিটিং, ভিডিঅ' এডিটিং ছফ্টৱেৰ বা ফটো এডিটিং ছফ্টৱেৰ ইউজ কৰিব লাগে আৰু লগতে এণ্টিভাইৰাছ ব্যৱহাৰ কৰিব লাগে। যদি এনেধৰণৰ এণ্টিভাইৰাছ আৰু অৰিজিনেল ছফ্টৱেৰ ইউজ কৰে তেখেতসকল হেকাৰৰ পৰা মুক্ত হৈ থাকিব। মেক্সিমাম ৰেনছামৱেৰ ফাইল ক্ৰেক ছফ্টৱেৰ যিসকল ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰে তেখেতসকলৰ কম্পিউটাৰত দেখা পোৱা যায়। আৰু তেখেতসকলৰ কম্পিউটাৰৰ পৰা কিবা পেন ড্ৰাইভৰ দ্বাৰা ডাটা যদি ট্ৰান্সফাৰ কৰে তেতিয়াহ'লে দ্বিতীয়টা কম্পিউটাৰটো ভাইৰাছ বা মেলৱেৰ এটেক হ'ব পাৰে। ৰেনছামৱেৰ ফাইলটো কেনেধৰণৰ হয় মই লেপটপত আপোনাক দেখাম। ধৰি লওক আপোনাৰ লেপটপত বা কম্পিউটাৰত এনেকুৱা মাই কম্পিউটাৰ খুলি দিয়াৰ লগে লগে বিভিন্ন ড্ৰাইভ দেখা পাব, বা চি ড্ৰাইভ, ডি ড্ৰাইভ, ই ড্ৰাইভ বা এফ ড্ৰাইভ বা বিভিন্ন ড্ৰাইভ দেখা পাব। তাত আপুনি যিকোনো এটা ড্ৰাইভত ক্লিক কৰিব। এইটো এটা লেপটপ, ধৰি লওক ৰেনছামৱেৰ কেনেকৈ এটেক হয় মই দেখাম আপোনাক। প্ৰথমে ধৰি লওক ছাপ'জ ড্ৰাইভটোত ডবল ক্লিক কৰিব। ডবল ক্লিক কৰাৰ লগে লগে চাওক এই ইয়াতে এটা আননোন ফাইল, এইকেইটা মোৰ ধৰি লওক দৰকাৰী ফাইল। ইয়াতে আননোন ফাইল এটা চাওক, এইটো ফাইল মই কোনো ধৰণৰ ছেভ কৰা নাই বা মই ৰখাও নাছিলোঁ। এনেধৰণৰ ফাইল এটা আহি গৈছে। এই ফাইলটো দেখিছেনে, ৰিডমি ফাষ্ট বুলি আছে। মই ইয়াত যদি মই ডবল ক্লিক কৰোঁ, মই দেখাই দিছোঁ এইটো এটা মেলৱেৰ ফাইল। মই দেখাইছোঁ ইয়াতে চাওক 1 KB স্পেচ অকুপাই কৰি আছে। এইটোক যদি মই ডবল ক্লিক কৰোঁ তেতিয়াহ'লে কি আহিছে চাওক, ইয়াত লিখা আছে all of your data are encrypted with a new method of encryption। আপোনাৰ যিমানখিনি ডাটা নাইকিয়া হৈ যাব লেপটপ বা কম্পিউটাৰৰ পৰা, সেইখিনিত এটা কোড দিব। সেই কোডটো টেলিগ্ৰামত ব্যৱহাৰ কৰিব আৰু টেলিগ্ৰামত আপোনাক কি কৰিব, পইচা ডিমাণ্ড কৰিব ডাটা ৰিকভাৰ কৰি দিয়াৰ ক্ষেত্ৰত।
তেতিয়াহ'লে আপুনি কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। যদি পে'মেণ্ট কৰে তেতিয়াহ'লে হেকাৰে আপোনাৰ কি হ'ব, সেই ট্ৰেনজেকশ্যন যিটো হ'ব তাৰ উপৰি আনাদাৰ কিছুমান ট্ৰেনজেকশ্যন কৰি লৈ গৈ থাকিব। এনেধৰণৰ মেছেজ আপুনি দেখা পোৱা যাব। এইটো এটা মই মেছেজ দেখাইছোঁ, চাওক। এইটো মই ধৰি লওক ইয়াত বিভিন্ন মোৰ দৰকাৰী ফাইল আছে। দৰকাৰী ফাইলৰ মাজত আৰু এটা আনাদাৰ ফাইল পোৱা গৈছে, যিটো ফাইল মই ইয়াত ছেভ কৰা নাছিলোঁ, অট'মেটিকেলি আহি গৈছে। ইয়াত লিখা আছে অল অফ ইয়ৰ ডাটা আৰ এনক্ৰিপ্টেড। ইয়াত যদি মই ডবল ক্লিক কৰি দিওঁ এনেধৰণৰ মেছেজ দেখা পোৱা যাব। এনেকুৱা মেছেজ যদি আপোনাৰ লেপটপ বা কম্পিউটাৰত দেখা পাইছে তেতিয়াহ'লে গম পাব আপোনাৰ লেপটপ বা কম্পিউটাৰটো হেক হৈছে বা হেকাৰৰ কবলত গৈছে। তেতিয়াহ'লে আপোনাৰ ওচৰত থকা কোনোবা স্পেচিয়েলিষ্ট যদি আছে, স্পেচিয়েলিষ্টৰ লগত কথা পাতক। আৰু আপোনাৰ মেক ID, IP এড্ৰেছ গোটেইখিনি হেকাৰৰ হাতত যেতিয়া গুচি গৈছে তেতিয়াহ'লে আপুনি কি কৰিব, আপোনাৰ যিটো লেপটপ আছে গোটেই লেপটপটো ফ্ৰেছকৈ ৰিইনষ্টল কৰি পেলাই ডাটাবিলাক আকৌ ৰিইনচাৰ্ট কৰিব লাগে। আৰু যদি ডাটা যদি আপোনাৰ এনক্ৰিপ্টেড হৈ গৈছে তেতিয়াহ'লে ডিক্ৰিপ্ট কৰিবৰ কাৰণে আপুনি স্পেচিয়েলিষ্টৰ লগত কথা পাতি ডিক্ৰিপ্ট কৰি আপোনাৰ ডাটাখিনি ৰিকভাৰো কৰিব পাৰে। আৰু এঞ্জেল কম্পিউটাৰ ইয়াৰ কাৰণে আপোনালোকৰ লগত আছে বাৰু, চিন্তাই কৰিব নালাগে। এনেকুৱা ছাছপিচিয়াছ ফাইল আৰু মেলৱেৰ এটেকৰ কাৰণে মই কেইটামান সাৱধানতা কথা কওঁ। প্ৰথম কথাটো হ'ল আপোনাৰ উইণ্ড'জ জেনুইন লগাওক আৰু উইণ্ড'জটো অট'মেটিকেলি আপডেটটো অন কৰি ৰাখক। তেতিয়া আপোনাৰ উইণ্ড'জৰ লগত এটা উইণ্ড'জ ডিফেণ্ডাৰ থাকে। এই ডিফেণ্ডাৰো যথেষ্ট ভাল প্ৰটেকশ্যন দিয়ে। লগতে এটা জেনুইন এণ্টিভাইৰাছ ব্যৱহাৰ কৰক, মেলৱেৰৰ পৰা এটেক নহ'বৰ কাৰণে। ক্ৰেক ছফ্টৱেৰ ব্যৱহাৰ নকৰিব। আমাৰ যিখিনি একাউণ্টছ ছফ্টৱেৰ ব্যৱহাৰ কৰে, যেনেকৈ টেলি, বিজি, মাৰ্ক বা বেপাৰ জাতীয় কিছুমান একাউণ্টিং ছফ্টৱেৰ ইউজ কৰে, তেখেতসকলৰ লগতো যথেষ্ট এনেকুৱা ধৰণৰ মেলৱেৰ এটেক হয়। তেখেতসকলেও আপোনাৰ এণ্টিভাইৰাছ, প্ৰপাৰ এণ্টিভাইৰাছ লেপটপত ৰেডি কৰি ৰাখিব লাগে। আনন'ন ইমেইল যদি আপোনাৰ তাত আহে তেতিয়াহ'লে ইমেইলটো অ'পেন নকৰিব। এটেচমেণ্ট ফাইলত যদি আপুনি ক্লিক কৰি অ'পেন কৰিবলৈ চেষ্টা কৰে, লগে লগে উইদিন ছেকেণ্ড আপোনাৰ লেপটপটো বা কম্পিউটাৰটো হেক হোৱা চান্স থাকে। আনন'ন ডাটা চ'ৰ্চ পেন ড্ৰাইভ ইউজ কৰোঁতে আপুনি স্কেন কৰিহে ডাটা অ'পেন কৰিব, নহ'লে আপোনাৰ মেচিনটো হেক হোৱা চান্স থাকে। আৰু আপোনাৰ কম্পিউটাৰটো ৰেগুলাৰলি বেকআপ ছিষ্টেম ৰেডি ৰাখিব লাগে। এনে কিছুমান পইণ্ট যদি আপুনি মানি চলে তেতিয়াহ'লে আপোনাৰ মেচিনটো হেকাৰৰ কবলৰ পৰা সুৰক্ষিত হৈ থাকিব। আপোনাৰ কম্পিউটাৰত যদি সন্দেহযুক্ত ফাইল দেখা পাইছে তেতিয়াহ'লে অ'পেন কৰাৰ আগতে এবাৰ ভাবি চাব আৰু স্পেচিয়েলিষ্টৰ লগত এবাৰ কথা পাতি চাব। সঠিকভাৱে প্ৰব্লেম চিন্তা কৰি তাৰ ওপৰত একশ্যন ল'ব। যদি ভিডিঅ'টো উপকাৰী বুলি ভাবিছে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এঞ্জেল কম্পিউটাৰ।